জীৱন জীৱন কি পালো দুদিনীয়া জীৱনটোত হা লাঞ্ছনা পাঞ্চনা ক্ষোভ দুচকুৰে নিগৰি অহা মসৃণ অশ্ৰু আৰু যে কিমান হেৰুৱাৰ যন্ত্ৰণা ভাল পোৱা বিচাৰি আহিছিলোঁ জীৱনটোক লৈ নাপালোঁ আৰে কি কৰা নাছিলোঁ মই এইকণ ভাল পোৱাৰ কাৰণে কি দোষ আছিল মোৰ কি কমি যাক হৃদয়ৰ দিব্যাংগনা বুলি ভাবিছিলোঁ আজি সেইজনেই হৃদয়ৰ তেজৰ চকুলো নমাই গ'ল মোৰ কি কাৰোবাক ভাল পোৱা দিয়াৰ ক্ষমতা নাছিল নে লোকে কোৱাৰ দৰেই মই অভাগী মই কি সেইজনৰ বাবে মাথো ঈৰ্ষাৰেই পাত্ৰ তেনেহ'লে এই জীৱনটো কাৰ বাবে কিয় জীয়াই আছোঁ মই মোৰ এই বিননিবোৰ হয়তো কোনোৱে বুজি পোৱা নাই আৰু বুজিবই বা কেনেকৈ এই পাগলৰ অস্পষ্ট ভাষাবোৰ সঁচাকৈ পাগল ৰ'বা মই কবিতা গাবলৈ অহা নাই কবিতা সৃষ্টি কৰিবলৈতো নাজানো মই অৱশ্যে মোৰ আঘাতৰ আনন্দই বুজাবলৈ কোনো ভাষা মোৰ নাই নাজুখিবলৈ কোনো মাপকাঠি অনাখৰি অপ্ৰকাশ্য মোৰ অন্তৰাত্মাৰে ই বনপুৰা জুই মাথো এই আমনি লগা নাইতো লাগিবও পাৰে কিয়নো লোকে কাৰোবাক কবুজ পাগল আখ্যা দিলে সেইজনৰ বাক্যবোৰৰ মৰ্যাদা দিবলৈ কোনো নাহে সঁচা কথা আৰু জীৱনটো নিৰস হৈ যায় বিৰহ বেদনাবোৰেও আচ্ছন্ন মনে কৰে খুব কষ্ট যন্ত্ৰণা মই জানো এই নিষ্ঠুৰ নিয়তিৰ শেষ কি কিন্তু মই নজনা নাছিলোঁ জীৱনৰ অৰ্থটো আৰে কাৰোবাৰ বাবে জীয়াই থকাটোৱেতো জীৱন মইতো সেইজনীৰ ভাল পোৱাৰ বাবে জীয়াই আছিলোঁ এতিয়া মোৰ এই অবিনশ্বৰ হৃদয়ৰ ভাল পোৱা কাৰ বাবে মোৰ কি জীয়াই থকাৰ অধিকাৰ নাই জীৱন মই বোলে এতিয়া জীৱনটোক নিষেধ কৰিব লৈছোঁ মানুহে কয় মই বোলে মদ খাওঁ আৰে নাখাই কি কৰিম মই হীনতাৰ বাস্তৱ জগতখনক চম্ভালিবলৈ শক্তি নাই মোৰ কাপুৰুষ বুলিও কোৱা লাজ নকৰোঁ তোমালোকৰ দৰে দুমুখীয়া প্ৰতিচ্ছবি মোৰ নাই নিচাত মজগুল হৈ থাকোঁ চব মাফ কৰি দিওঁ বাৰে বহু কষ্ট জীৱনটোক হেৰুৱাৰ বহুত যন্ত্ৰণা আৰু এই যন্ত্ৰণাৰ অনাখৰি বিননিবোৰ